মেঘালয়লৈ মধুচন্দ্ৰিকালৈ আহি নিজৰ স্বামীৰ জীৱন শেষ কৰা সোনম ৰঘুবংশীৰ জামিন লাভ। জামিন লাভৰ পাছতে দেশজুৰি সৃষ্টি হৈছে খলকনিৰ। মেঘালয় আদালতে দিয়া জামিনৰ পাছতে ন্যায় ব্যৱস্থাক লৈ একাংশই তুলিছে প্ৰশ্ন। গুৰুতৰ অপৰাধ কৰাৰ পাছতো কেনেদৰে জামিন পালে সুমনে? মেঘালয়লৈ মধুচন্দ্ৰিকালৈ আহি নিজৰ স্বামীৰ জীৱন শেষ কৰা ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড হয়তো আপোনালোকৰ নিশ্চয় মনত আছে। নৱবিবাহিতা দম্পতীহালে মধুচন্দ্ৰিকালৈ বুলি মেঘালয়লৈ আহিছিল ফুৰিবলৈ, কিন্তু মেঘালয়তে নিজৰ প্ৰেমিকৰ লগত মিলি নিজ স্বামী ৰাজা ৰঘুবংশীক অতি নিৰ্মমভাৱে হত্যা কৰে সোনম ৰঘুবংশীয়ে। এই হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছিল, কিন্তু ইন্দোৰ চহৰৰ এই চাঞ্চল্যকৰ ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত এক নতুন আইনী মূৰ পোহৰ আহিছে। এই হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত তথা নিহত ৰাজাৰ পত্নী সোনম ৰঘুবংশীক ইতিমধ্যে আদালতে জামিন প্ৰদান কৰিছে। ৰাজাৰ ভাতৃ বিপিন ৰঘুবংশীয়ে নিশ্চিত কৰিছে এই কথা। আইনী প্ৰক্ৰিয়াৰ অধীনত অভিযুক্তগৰাকীক জামিন দিয়া হৈছে যদিও কিমান দিনৰ বাবে এই জামিন মঞ্জুৰ কৰা হৈছে সেই বিষয়ে এতিয়াও কোনো সঠিক তথ্য জানিব পৰা হোৱা নাই। ৰাজা ৰঘুবংশীৰ হত্যাৰ পিছৰে পৰা আৰক্ষীয়ে এই গোচৰৰ তীব্ৰ তদন্ত চলাই আছিল আৰু ইতিমধ্যে সোনমকে ধৰি আন সন্দেহযুক্ত লোকসকলক গ্ৰেপ্তাৰ কৰি অভিযোগনামাও দাখিল কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু পৰিয়ালটোৱে অহৰহ ন্যায়ৰ দাবী জনাই আহিছিল। উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা যেতিয়া সোনমক আটক কৰা হৈছিল তেতিয়া আৰক্ষীয়ে তেওঁক কি কাৰণত আটক কৰা হৈছে সেই কথা স্পষ্ট কৰা নাছিল। সোনমৰ অধিবক্তাই আদালতত এই কথাটোকে যুক্তিক হিচাপে দাঙি ধৰিছিল। আদালতৰ শুনানিৰ সময়ত তেওঁক মতা হোৱা নাছিল। ইফালে আন এক অভিযুক্ত ৰাজ কুশৱাহাৰ জামিনৰ বাবেও আবেদন কৰা হৈছে বুলি জানিব পৰা গৈছে। এই সমগ্ৰ প্ৰক্ৰিয়াত ন্যায় বিচাৰি ৰাজাৰ পৰিয়াল এতিয়া উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈও সাজু হৈছে। ৰাজাৰ ভাতৃ বিপিন ৰঘুবংশীয়ে জনোৱা অনুসৰি জামিন পালেও চৰ্ত অনুসৰি সোনমে শ্বিলং এৰি যাব নোৱাৰিব। তেওঁ তীব্ৰ আক্ষেপ প্ৰকাশ কৰি কয় যে তেওঁলোকে পূৰ্বতে সন্দেহ কৰিছিল যে সোনমৰ পৰিয়ালৰ ফালৰ পৰা ধনৰ বল প্ৰয়োগ কৰা হৈছে। ধনৰ শক্তিৰ আগত তেওঁলোক হাৰ মানিবলৈ বাধ্য হৈছে বুলিও দুখ প্ৰকাশ কৰে ৰাজা ৰঘুবংশীৰ ভাতৃয়ে। ন্যায়ৰ আশাত এতিয়া বন্দী হৈ পৰিছে ৰাজা ৰঘুবংশীৰ পৰিয়াল। চৰকাৰলৈ আহ্বান জনাইছে যাতে সোনম কোনো কাৰণতে পুনৰ জেলৰ বাহিৰলৈ ওলাই আহিব নোৱাৰে, তাৰ বাবে চৰকাৰে যাতে কঠোৰ আৰু উচিত ব্যৱস্থা গ্ৰহণ কৰে। देखो मैं यही चाहती हूँ कि मेरे को ना सोनम को जो जमानत मिली है तो मिली कैसे? पहली बात तो क्योंकि सोनम इतनी बड़ी मास्टरमाइंड थी, सोनम इतनी बड़ी गुनाहगार थी, सोनम मतलब हत्याकारण थी, मतलब सोनम ने इतनी गलत तरीके से मेरे बच्चे को उसकी आंख के सामने मरवाया। इसके बाद भी सोनम को जमानत मिली तो किस तरीके से मिली है? तो मैं तो यही चाहती हूँ कि है ना, या तो कानून मतलब है ना हमारा साथ नहीं दे रहा है, या तो पुलिस वाले ने हमारा साथ नहीं दिया, कुछ न कुछ तो है। ब्यूरो रिपोर्ट NETV।